চেনেল বৰ্ষা ব্লগ পুনৰ আপোনালোকৰ মাজলৈ আন এটি নতুন ভিডিঅ' লৈ মই আহিছোঁ বৰ্ষা। আশা কৰিছোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল। আজি মোৰ লগত আছে মাটু আৰু টিকু। হাই। আজি আমাৰ ভিডিঅ'টো হৈছে আপোনালোকে চাগে থাম্বনেইলটো দেখি গমেই পাইছে, হ'লেও মই কৈ দিছোঁ। আজি ভিডিঅ'টো হৈছে আমি ফুচকা চেলেঞ্জ কৰিবলৈ ওলাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। কেনেকুৱা লাগে ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰি জনাব। আৰু চেলেঞ্জটো যোনে হাৰে সেইবোৰে কি কৰিব পাব, আপোনালোকে শেষলৈ চালেহে গম পাব কোনে জিকিছে কোনে হাৰিছে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে আগলৈ ভিডিঅ' আপলোড কৰিলে আপোনালোকে সোনকালে দেখিবলৈ পাব। আৰু একদিনটো আপোনালোকে দেখিয়ে আছে মাটু আৰু টিকু ভিডিঅ' বনাই। যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগে আপোনালোকে কমেণ্ট কৰি জনাব। যদি আপোনালোকে মাটু আৰু টিকুৰ ভিডিঅ' চাই থাকিব বিচাৰিছে তেতিয়াহ'লে কমেণ্ট বক্সত লিখিব। এতিয়া মই দিবলৈ চেষ্টা কৰিম, যিখিনি পাৰোঁ মাটু আৰু টিকুৰ ভিডিঅ' দিবলৈ কি কি কৰে দেখুৱাম মই আপোনালোকক। আৰু আজি ফুচকা চেলেঞ্জটো আমি আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এটা কথা আপোনালোকক কৈ থ'ম, আজিৰ চেলেঞ্জটোত যোনে মানে হাৰে সি কৰিব ডান্স। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু যদি কোনে হাৰে কোনে জিকে সেইটো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব, তেতিয়াহে গম পাব। আৰু কেনেকুৱা লাগে সেইটো আপোনালোকে কমেণ্ট কৰি জনাব। তেতিয়াহ'লে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মাটুৱে আলু আৰু ফুচকা কেইটামান আকৌ পিঁয়াজ দি পেলাই পটকা কৰি আছে আৰু নিমখ দিছে। কেনেকৈ লাগিব বাৰু খাই? মজা মজা লাগিব। হাতে টেষ্টি লাগি গৈছে। ইফালে মই পদিনাটো মিক্সিত পিচিব লাগে, হ'লেও মই মানে হাতেৰে এনেকৈ মোহাই দিছোঁ। আৰু কিন্তু আপোনালোকে ঘৰত এনেকৈ বনাই খাব পাৰিব। ব্লগটো চাই লওক। এতিয়া মই ইয়াৰ হাজমোলা ইয়াতে দি দিছোঁ। ইয়াৰ মাটুৱে হেল্প কৰি দিছে মোক। এতিয়া আমি বনাই আছোঁ হাজমোলা। পানী পানীপুৰি পানী কা পুৰি ফুচকা পানী কা পুৰি কা ফুচকা কেইটুকুৰমান তেতেলী দি দিম, এনেকৈ মিক্স কৰি দিম। এইটো হৈছে পানী আৰু এইখিনি হৈছে ফুচকা আৰু এয়া আলু পটকা আৰু ইফালে ভুজিয়া আছে। আমি এনেকৈ মিলি খাম। এতিয়া কোনে জিকে কোনে হাৰে সেইটো আপোনালোকে চাই ল'ব। আৰু এতিয়া আমি আৰম্ভ কৰি দিওঁ। ষ্টাৰ্ট।
10টা টিকেট হচ্ছে 10টা মাত্র হারিটা এটা থাকি গল আমাৰ ফুচকা চেলেঞ্জটো হৈ গ'ল আপোনালোকে দেখিলে চাগে আৰু এটা তাৰ মাজত কি হৈ গ'ল জানেনে মই মানে খাই আছিলোঁ লাষ্টৰখিনি মানে জোলখিনি খাই আছিলোঁ খাই থাকোঁতে মানে টিকুৱেৰ মাতে মানে কিবা কথা কৈ দিছে তাৰ পৰা মানে একেবাৰে ওলাই গ'ল আৰু মোৰ গলটো মানে অলপ কিবা হৈ আছে আৰু এই পানীটো সোমাই গৈছে ন এইখিনিতে মানে কিবা লাগি থকাৰ দৰে লাগি আছে হ'লেও হৈ গ'ল আমাৰ চেলেঞ্জটো পূৰা আৰু আপোনালোকে দেখিলে মাটুৱে হাৰিছে এতিয়া মাটুৱে কৰিব ডান্স কাৰণ আমাৰ চেলেঞ্জটোত আছিল যোনে হাৰে মানে সি ডান্স কৰিব লাগে এতিয়া মাটুৱে হাৰিলে এতিয়া মাটুৱে ডান্স কৰিব আমাৰ মাজত যিকোনো এটা গানত ডান্স কৰিলে হ'ব অলপ নহয় যিখিনি পাৰো আৰু টিকুৱে মাটুৰ লগতে অলপমান নাচি দিব আৰু মানে এইটো আপোনালোকে দেখিব আৰু কৰিবই পাব যি নহওক আমাৰ চেলেঞ্জটো পূৰা হৈ গ'ল আৰু এতিয়া আপোনালোকে চাব মাটুৱে ডান্স কৰিব এতিয়া কেনেকুৱা লাগে আপোনালোকে জনাব সেইটো আৰু আজি আমাৰ চেলেঞ্জটো ভাবিছোঁ আপোনালোকে ভাল পালে বুলি এনেকৈ আপোনালোকে যাতে আমাক মৰম দি যায় আৰু টিকুৰ কাৰণে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যোনবোৰে নতুনকৈ আমাৰ ভিডিঅ' চাই আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া ব'লক মাটুৰ ডান্সটো চাই লওঁ আৰু আপোনালোকে জনাব কিন্তু কমেণ্ট কৰি কেনেকুৱা লাগে কৈ দে কমেণ্ট কৰি জনাবলৈ কমেণ্ট কৰি জনাব মোৰ ডান্স কেনেকুৱা লাগে অঁ ঠিক আছে এতিয়াহ'লে চাই লওক আপোনালোকে ডান্স
খাবা